এটা ইউটিউবৰ ভিউজ নপৰা এতিয়া ইউটিউবটো এৰি দিম বুলি ভাবিছোঁ কি ক'ম বাৰু ইমান কষ্টকৈ ইউটিউবত ভিডিঅ' চিডিঅ' দিওঁ ভিউজে নাপায় নহয় নমস্কাৰ বন্ধুসকল নিতুল চিতা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ কি খবৰ বন্ধুসকল আশা কৰিছোঁ সকলো ভালেই আছে আৰু বৰ্তমান মোৰো ভালেই আৰু বন্ধুসকল মোৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে আৰু বন্ধুসকল যোনে যোনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল চাই কি লাগে নি ঐ নিতুল আজিকালি তোক বৰ মন মাৰি থকা দেখোঁ কিবা হৈছে নেকি নহয় ৰঘুকাই এইকেইদিন মোৰ একদম দিনকালবোৰ বেয়ালৈ আহিছে একদম মানে নফলি আছে মোৰ কামবিলাক একদম দিনবোৰ বেয়ালৈ গৈহে আছে একদম ভাললৈ দিনবোৰ অহা নাই মোৰ ভাগৰ কিনো হৈছে জানো পাই ক'ৰবাত চোৱাই মেলিয়ে চাংগৈ নেকি অলপ ইমান মানে বেয়া দিনবোৰ আহিছে দে এই কিমান মন মাৰি নাথাকিবি অ' অকণমান ফূৰ্তিত থাকিবি মোক দেখা নাই এতিয়াও কিমান ধুনীয়া হৈ আছোঁ অলপ হাঁহি ফূৰ্তি কৰি থাকিবি কিবা হৈছে নি তোৰ আৰু কি লাগে ক ফটাফট মাল দিছোঁ কি লাগিব গাখীৰ পেকেট এটাতে 5 টকীয়া তাৰ পৰা কি কৈছিলে নাই বুলি মিঠাতেল 200 গ্ৰামৰ পেকেট এটা আৰু কি আছিলে আৰু গা ধোৱা চাবোন 2 পিচ ইমানে আৰু কিবা লাগিব যদি লৈ ল বাকীলৈ হ'লে লৈ ল পইচা নাই যদি পাছত হ'লেও দিবি আকৌ লৈ ল কি লাগে আৰু ইমান মন মাৰি নাথাকিবি দেই ভাল কথা নহয় নহয় অকণমান ফূৰ্তিত থাকিবি ল এইখিনি লৈ ল তোৰ বস্তুখিনি তই ইয়াত বহি আছহি তোক ইমান বিচাৰি ফুৰিছোঁ গোটেই বিচাৰি চালাড কৰি দিছোঁ এটা বিচাৰি তোক বিচাৰি ক'ত গ'ল আৰু কি কৈছে ইয়াত বহি বহি অকলে অকলে বৈ ঘৰলৈ যাওঁ বৈ কি কথা চিন্তা কৰি আছ কচোন মোক ক কি কৰিবি হয় মনতে একদম বেয়া লাগি আছে একদম ইউটিউবৰ ভিউজ চিউজ নপৰা গতিকে ইউটিউবটো এৰি দিম বুলি ভাবিছোঁ কি ক'ম বাৰু ইমান কষ্টকৈ ইউটিউবত ভিডিঅ' চিডিঅ' দিওঁ ভিউজে নেবাঢ়ে নহয় সেই মনোজ ভাই দেখা নাই মনোজ ভাই কেনেকুৱাকৈ ভিডিঅ' বনায় সেই মনোজ ভাই লিখাকৈ বনায় না মোক দে নহ'লে মই বনাম আজিৰ পৰা কেলৈ ইউটিউব চেনেলটো এৰি দিবি আকৌ মোক দে না মই বনাম এই মনোজ ভাই গোটেই বনাই ফালি দিম পূৰা দে মোক দে মই আজিৰ পৰা বনাম দে এই মনোজ ভাই বুলি কৈ আছে মই মনোজ ভাই নেকি মই মনোজ ভাই নহয় মই নিতুলহে আৰু সেয়া লিখা মোৰ টেলেণ্ট নাই নহয় মনোজ ভাইৰ কথা কৈ আছ যে মই সেয়া লিখা অভিনয় কৰিব নোৱাৰোঁ নহয় মোক দে নহ'লে মই বনাম আজিৰ পৰা কেলৈ ইউটিউব চেনেলটো এৰি দিবি আকৌ মোক দে না মই বনাম তই বনাবি তই বনা তই মোবাইল লৈ যা তই বনাচোন চাং তই বনোৱা ভিডিঅ'টোতনো কিমান ভিউজ বাঢ়িব ইমান ধুনীয়া ধুনীয়াকৈ ইমান কষ্ট কৰি মই বনাই পিনে একো কৰিব পৰা নাই ভিউজ বঢ়াব পৰা নাই চাংচোন তই তেনে ইউটিউবটো বনাচোন তই নোৱাৰ যদি মোক দে তই বনা দে মোক দে মই আজিৰ পৰা বনাম দে তই এতিয়া ঘৰলৈ যা কৈ যা মই এতিয়া ভিডিঅ' এটা বনাই লওঁ তাৰপৰা মই ঘৰলৈ গৈ আছোঁ যা টেনশ্যন নকৰিবি যা লোকেল মাল 2 গিলাচমান দি ল'ম বেলেগ দিম আৰু জানো পাই তইহে জানো আৰু কি কৰিবি
চাবি আকৌ এটা কথা, কিবা ফকতীয়া কৰি নেপেলাবি আকৌ মোৰ চেনেলটো, বহুত কষ্ট খুলিছোঁ দেই। মোৰ চেনেলটো বেয়া কৰি নেপেলাবি আকৌ যি টি হেৰি কৰি পিনি। অঁ, এতিয়া মই ঘৰলৈ যাওঁ, তই ভালকৈ ভিডিঅ' বনাই ঘৰলৈ বৈ, আৰু খৰি অলপ লৈ যাবি দেই যাওঁতে। আৰু মই দোকানৰ পৰা আহোঁগৈ, আৰু তই খৰি অলপ লৈ যাবি ঘৰলৈ যাওঁতে। ভিডিঅ'টো ভালকৈ বনা, আৰু যি টি কৰি নেপেলাবি ভিডিঅ' বনাই পিনি মোৰ চেনেলটো দেই। 3, 2, 1. এনেকুৱা ভিডিঅ' বনাম মনোজ ভাই, গোটেই হাল্লা লগাই দিম পূৰা মোৰ চেনেলত। তই চাই থাক না, তাৰপৰা কবি কেনেকুৱা ভিডিঅ' বনাম মই। মই এতিয়া ঘৰলৈ তেনে গৈ থাকোঁ, তই তেনে হেৰি ভিডিঅ'টোকে বনা। লোকেল মাল 2 গিলাচমান গিলি ল'ম, বেলেগ দিম আৰু। এটা আকৌ খৰি কাটিবলৈ কৈছে নহয়, এতিয়া খৰিয়ে কাটোং নে ভিডিঅ'য়ে বনাম, একো ক'বই পৰা নাই। জানো দেই, চাই লওঁ, খৰি 2ডালমান কাটি লওঁ, ভিডিঅ' এটা অকণমান বনাই লওঁ এই বাৰীতে। এই বাৰীখনত সোমাং জানো? এই ককাইহেঁতি কৈ এইখন বাৰীত বোলে কিবা আত্মা চাত্মা ওলায়, ভয়ে লাগে নহয়। অকলে আহিছোঁ, এতিয়া খৰি অকণমান নিনিলেও নহয়, গধূলিকৈ ভাত বনাবলৈ নাই, ভিডিঅ'ও বনোৱা নহ'ব, এতিয়া খৰিও কটাও নহ'ব। জানো যি হয় হ'ব, সোমাই চাওঁচোন। জানো পাই, ভিতৰলৈ সোমাই যাবলৈ ভয় লাগিছে নহয়। ইয়াত আকৌ খৰি চৰি নাই নহয়, ভিতৰলৈহে আছে খৰি চৰিবোৰ অকণমান। কিনো কওঁ, আৰু কিবা কিবি শব্দ ওলাই থাকে নহয় এখন বাৰীত। জানো পাই, এই ইয়াত কিবা মাইকী মানুহৰ মাত শুনালিয়া লাগিছে মাজত। মাইকী মানুহে খৰিয়ে কাটি আছে। এইবাৰ মই মনোজ ভাই গোটেই ভিডিঅ' বনাম ৰ। এটাক মই কৈ আহিছিলোঁ পূৰা ভিডিঅ' মোৰ বনাম, এইবাৰ ভিউজ ডবল আহিব, মনোজ ভাই লিখাকৈ ভিডিঅ' বনাম। আৰু এটাক খৰি কাটিবলৈ পঠিয়াইছে নহয়, এই জংঘলখনৰ ভিতৰলৈ যাবও নোৱাৰোঁ, কিবা আত্মা ওলাই বুলি কয় এখন জংঘলত। আনো মাল 2 পেকমান খাই অহাহেঁতেন গম পালেহেঁতেন পূৰা। হ'লেও দা লৈ আহিছোঁ, ভয় নকৰোঁ আকৌ মই। ভিডিঅ' অকণমান বনাই লওঁ ৰ, এখন থৈ লওঁ দাখন, চুলি তুলিবোৰ ঠিক কৰি ল'ব লাগিবতো। কোনোবা মাইকী মানুহে ছোৱালীৰ মাত শুনিছোঁ নহয়। ক'ৰবাত মাইকী মানুহ এজনীয়ে কান্দি আছে, ক'ত কান্দিছে ৰ, মই চাই থৈ আহোঁগৈ ৰ। দাখন কি হ'ল, ভিডিঅ' পাছত বনাম ৰ, চাই লওঁ। মাইকী মানুহ ক'ৰ পৰা আহিছে আকৌ, বগা কাপোৰ পিন্ধি মাইকী মানুহজনী। চিনাকি চিনাকিও লাগিছে, আমাৰ ইয়াতনো কোনে ইমান বগা কাপোৰ পিন্ধি থাকে। ভয়ো লাগিছে নহয় মাতটো লগাবলৈ। কণামো ইমান কণামো, যি হ'লেও হ'ব, দা লৈ আছোঁ মই। মাল 2টামান বেছিকৈ খাই ল'ব লাগিছিলে, ভয়টো নেলাগিলেহেঁতেন নহয়। নাই গৈ চাওঁ, যি হ'লে হ'ব, সৌ মাইকী মানুহনো চাওঁগৈ তাকে।
অকলে অকলে যাবলৈ অকলে অকলে আহিবলগীয়া আছে জংঘললৈ কেলেনো আহিব ভয় লাগে কিবা ওলাই এতিয়া ক'ত গাড়ী চলাই গৈ দেখিও নাপাওঁ ঐ ঐ কোন মাইকী মানুহ ঐ ক'ত গ'লো মানুহজনী এতিয়ালৈকে নাই সেইকাৰণে কৈ ইয়ালৈ নাহিবলৈ এখন বাৰীলৈ এই গছজোপা গুৰিতে লুকাই দিলে এই বাৰীখনত নিশ্চয় আত্মা আছে পলোৱাই ভাল হ'ব দেই কোন যাওঁ ক'ত কান্দিছ বাৰু ভাইফালে কান্দিছে কোন বা মানুহজনী কোন মাইকী মানুহ সেইজনী ঐ ঐ মাইকী মানুহ তই কেলে কান্দি আছ ইয়াত জংঘলৰ মাজত কেলে কান্দি আছ কেলে কান্দিছ A few moments later.